জুবিন দা আপোনাৰ চেল কৰি দিলোঁ। জুবিন দা আপোনাৰ লাভে লাভ। তো হেল্ল' গাইজ ৱেলকাম বেক টু এ নিউ ভিডিঅ'। তো আজি বহুত দিনৰ মূৰত তাৰমানে ব্লগ আজি তাৰমানে ষ্টাৰ্ট কৰিছোঁ। এবাৰ ষ্টাৰ্ট কৰিলোঁ আৰু আজি মোৰ ঘৰত কোন আহিছে এয়া বিশ্ববিখ্যাত ইমান নহয়। তো আমি এতিয়া এটা জেগাত যাম ন, ক'ত যাম? জুবিন দাৰ দোকান এখন আছে, তালৈকে যাম। মই ভিডিঅ' বনাইছোঁ কিন্তু আজি ইয়াক লৈ যাম। ই তাৰমানে মই মানে দেখা নাই চব। তো আহি গ'লোঁ স্কুটিত, কিন্তু এটা কিন্তু কথা, গুৱাহাটীতে মানে এতিয়া তাৰমানে পিলিয়ন ৰাইড বন্ধ হৈছে। তো আমি সেইকাৰণে ছুপাৰ মাৰ্কেটত যাম। ছুপাৰ মাৰ্কেটত যাবৰ কাৰণে কিন্তু এতিয়া আমি ভিতৰেদি যাব লাগিব, নহ'লে 5,000-6,000 টকাৰ ফাইন আমি দিব নোৱাৰোঁ ভাই। আৰু যদি কোনোবাই পিলিয়ন ৰাইডৰ বিষয়ে নাজানে তেনেহ'লে মই কৈ দিওঁ যে তাৰমানে আপোনালোকে আপি বহাব পাৰে পিছালে, কিন্তু আপা মানুহ বহাব নোৱাৰে পিছফালে। আৰু যদি তাতে জুবিন দাক লগ পাওঁ কি মজা লাগব। এফালে কম পাই আছে এইখান এই সেউজীয়া এখন বন্ধ ৰাখো বন্ধ। এই আগফালে যা পতকা খান। তো গাইজ পাই গ'লোঁ জুবিন দাৰ দোকান, পথাৰ আমাৰ বজাৰ আমাৰ। তো এইখন হ'ল দোকান, একবাৰ মই দেখাইছোঁ। তো আজি তোমাক দেখাম। কিবা কিনবা নে নাই? নাই এনেই আহিছ? মোক উঠাই আছা? মই মানে আজি চাব আহিছোঁ, আৰু মোৰ যিবিলাক ছাবস্ক্ৰাইবাৰ্ছ বা যিবিলাক মোৰ ফেমিলিত মানুহ আছে, যিটো কমৰ পিছত দেখাৰ ফেমিলিত আছে, সেই ফেমিলিৰ মানুহবিলাকক মই দেখা পাইছোঁ আৰু মই নিজেও চাব আহিছোঁ। কিনাটো পিছৰ কথা। ভাল লাগিলে কিনিম, আগতে চাই লওঁ। ভিতৰত কি আছে মই নাজানো ন। ভিতৰত মানে বাবা ইয়াতে চব বস্তু আছে, তই দেখিলে গম পাবি। ইয়াতে ডিঅ'ৰ পৰা আৰম্ভ কৰি বাপ্পাও এইটো পেম্পাৰ ঝাগি চব একদম জুবিন দাই চব আছে, চব খুলি থৈ দিছে দোকান। জুবিন দাক লগ পালে। আৰু এইবিলাক হ'ল একদম ধুনীয়াকৈ পেকিং কৰি থৈ দিয়া ছাগলী, মুৰ্গী, হাঁহ সকলোৰে পেকিং কৰি থৈ দিয়া মাংস। আৰু আপোনালোকে প্ৰাইচটো পাউজ কৰি চাব পাৰে। এইফালে আকৌ এইবিলাক আপেল আছে, আপেল 200 পাৰ কেজি। আৰু এইফালে আমকেইটা বম ডাঙৰ দিছিলোঁ। এটাতে 1 কেজিমান হ'ব নেকি, 1 কেজি 70 rupees। এটাতে 1 কেজি হৈ যাব। এইবিলাক ডালিম, কুন্দুলি, আই লাভ দিছ। আৰু এই বিলাহী ল'ব লাগিব। বিলাহীকেইটা একদম ফ্ৰেছ লাগিছে বিলাহী। আৰু এতিয়া বৰ্তমান তাৰমানে বজাৰত খলকণি লগাই থকা একদম মিঠাতেলৰ একদম বজাৰ খুলি থৈ দিছে জুবিন দাই। একদম ভেৰাইটিজ টাইপ আপোনালোকে চাব পাৰে। কিমান আছে বাপৰে মিঠাতেল ভাই। অলপ তুমি দামটো অলপ কমি যোৱা। মিঠাতেল একদিনৰ হাজিৰা গুচি যায়। আৰু এইফালে কমলে এতিয়া কিবা সুধি আছে, তো তাৰ চেনেলত আপোনালোকে চাব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ভাল চাই লাগব, বেয়া চাই গুনি নিব লছ কৰি পেলাই। 40 টকা। ল'বি না? ল'ম। কি
কি ভাল ভাল আছে না ভাল আছে 1 কেজি ল যদি ভাল কি এইটো বেয়া হ'ব নেকি অঁ কেঁচা চাই দিছোঁ অলপমান যাতে দুদিন দেৰিকৈ খাব পাৰোঁ সৰু সৰু ল নহ'লে এক সাঁজতে যাব সৰু দুটামান ল'বা এসাঁজতে 1 কেজি লাগি যায় মাই খেদব মোক আৰু মই 2টা কেমেৰা কৰিছোঁ চাওক লেভেল দিছা দিবই লাগিব তো এনেকুৱা কোৰ্চ কোনেও কৰিব নোৱাৰে হা এনেকুৱা কোৰ্চ কোনেও কৰিব নোৱাৰে লাও ল'ব নেকি লাও কিমান দাম লাও ল'ব লাগে নল ইমান পইচা নাই কেজি 10 টকা কেজি 10 টকা সেইটো 1 কেজিৰ ওপৰত আছে তোমাৰ হ'ব অঁ সৰু সুৰা দাম বেলেগ এই নাংগেৰে লাও গেষ্টিকত বেয়া জোখোৱা আছোঁ বিস্কুট লৈছে দুটা বিস্কুটটো থাকিব আকৌ 2টা কেমেৰা তো ব্লাৰ হৈ যায় তো কি হয় তোৰ ব্লাৰ হৈ যায় কাপটোত টমাটো নহয় ব্লাড নহয় দিয়া মই কিবা দেখিছোঁ তুমি কিমান হ'ল তোৰ দাম ওজন হৈছে 1 কিলো 40 টকা আছে 80 পইচাটো দিব লাগিব নেকি 140 টকা হ'ল 140 টকা বা এইটো চাওকচোন চাওঁ মই বস্তু দেখাই দিওঁ হ'লেও বেলেগ জুকছ তুমি নাই দি চাওক পুৰা একুৰেট জুখিছে 1 কেজি আহিছে কিন্তু অকণমান বেছি আহিছে মানে 1 কেজি 140 টকা কিবা 20 গ্ৰাম নে কি আহিছে তাৰ মানে আৰু 80 পইচা আহিছে জুবিন দা আপোনাৰ চেল কৰি দিলোঁ জুবিনদা আপোনাৰ লাভে লাভ হ'ল আমি হ'ল মানে আৰু বিস্কুট গিলা কয় আমাৰ অঁ বিস্কুট হৰাই যাব ডায়েবেটিছ ডাঙৰ বিস্কুট পলিচিন নাতে নেকি দিব তাতে দিব হ'ল কিনা হ'ল অঁ সুদীপ কি ল'লা বিস্কুট এটা ক'ত মেগীটো ক'ত বিল কিমান হ'ল তো বাই বাই জুবিন দা ভালে কুশলে থাকব গাইজ বস্তু কিনা হৈ গ'ল একদম চব বস্তু কিনা হৈ গ'ল আমাৰ ভিডিঅ' হৈ গ'ল তামাম ভিডিঅ' হ'ল তামাম চাব আপোনালোকে এতিয়া একদম ঘৰত যাই লগ পাই আছোঁ ঘৰত এতিয়া তাৰমানে ঘৰত পাৰ্টি কৰিব পাৰ্টি মেগীৰ পাৰ্টি বেলেগ বলক 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 তো গাইজ আমি আহি পালোঁ আৰু এয়া হ'ল আমাৰ পাৰ্টি হৈ আছে এই মেগী আৰু ইয়াৰ বিস্কুট অঁ বিস্কুট এই জুবিনদাৰ বিস্কুট বিভিন্ন দোকানৰ বিস্কুট ডায়েবেটিছ বিস্কুট আৰু মেগী জুবিনদাৰ অঁ খুব গৰম আছে গৰম বাকী আৰু লিংচিং থাকিব তলত আহিলি হ'ল অঁ হ'ব হ'ব ঘূৰি মাৰি দিয়া আমি দিল্লী মুম্বাই কলকাতা চব ঘূৰি আহি অ' মাই এইবছৰ নহয় অহা বছৰ এইবছৰ নহয় এইবছৰ মানে একোৱে নহয় কাৰণ মেঘালয় বাইক লাগিব আগতে এডভেঞ্চাৰ এখন বা টুৰিং বাইক লাগিব তো এতিয়া কমল গেল আমাৰ ঘৰৰ পৰা যাওক বাই বাই চেফ বাই গুৱাহাটী আহিলে একেলগে ভয় পাব অঁ বাই বাই এইটো দৈ থকা আনপা দেশী দেশী চিজি ওইটো আমেরিকান দেশি লম লম ল'ম গম পাইছোঁ ৰ আও ল'ব মানে দে পিন্ধিব আগতে মোক ল'ব নাই গাইছ এই হৈছে দেশী মেগী আৰু এই হৈছে আমেৰিকান মেগী খা এই ভাঙি যাব খা ৰাখ এই বিলাহী বিলাহী